ইমান নাক বজাই থাকে। এই নাক বজোৱাটোৰ কাৰণে গোটেই ৰাতি শুবই নোৱাৰিলোঁ। আপুনিও বাৰু এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি? ডেফিনেটলি এই পৰিস্থিতিৰ সন্মুখীন আমি সকলোৱে হৈছোঁ। কিন্তু আপুনি জানেনে, স্ন'ৰিং হৈছে এটা চাইলেণ্ট কিলাৰ। এইটো আপোনাৰ ঘৰত মনে মনে লুকাই আছে। মই ডক্টৰ Sashibha Barman আৰু মাই ডক্টৰ চাই থকাৰ বাবে ধন্যবাদ। আজি আমি কথা পাতিম যে স্ন'ৰিং কি। আপুনি কেতিয়াবা ভাবি চাইছেনে যে ৰাতি শুওঁতে আপোনাৰ নাকৰ পৰা শব্দ কিয় ওলায়? আমাৰ শ্বাসনলীয়েদি বতাহ চলাচল কৰাত যদি কোনো ধৰণৰ বাধা আহি পৰে, তেতিয়া আমাৰ নাকৰ পৰা শব্দ ওলায়, যিটো আমি মেডিকেল ক্ষেত্ৰত স্ন'ৰিং বুলি কওঁ। আমি যেতিয়া উশাহ লওঁ, তেতিয়া বাহিৰৰ বতাহ আমাৰ নাকেদি গৈ আমাৰ শ্বাসনলীদি আমাৰ লাংছলৈকে যায়। কিন্তু এই শ্বাসনলী বতাহৰ চলাচলটোত যদি কোনো ধৰণৰ বাধা উৎপন্ন হয়, তেতিয়াহ'লে আমাৰ নাকৰ পৰা শব্দ ওলায় বা আমি স্ন'ৰ কৰোঁ। কিন্তু কথাটো হৈছে যে আমাৰ শ্বাসনলীত বতাহ চলাচল কৰাত বাধা দি কোনে আছে, আৰু এই বাধা ৰাতিহে কিয় দেখা দিয়ে? আপুনি যেতিয়া শুই যায়, তেতিয়া আপোনাৰ শৰীৰটো ৰিলেক্স ষ্টেটত গুচি যায় আৰু আপোনাৰ জিভাখনে আপোনাৰ ডিঙিৰ বেক চাইডে থকা ছফ্ট টিছ্যু আৰু ফেট, যিটো খুব বেছি শকত মানুহত দেখা যায়, সেইখিনিয়ে বতাহ অহা যোৱাত এটা বাধাৰ সৃষ্টি কৰে। কিন্তু যদি আপোনাৰ শ্বাসনলীত বাধাটো ইমান বেছি পৰিমাণে বাঢ়ি যায় যে তাৰ কাৰণে আপুনি সম্পূৰ্ণৰূপে উশাহ নিশাহ লোৱাত অসুবিধা আৰম্ভ কৰে, তেতিয়া এইটো এটা ছিৰিয়াছ মেডিকেল কণ্ডিশ্যনত ৰূপান্তৰিত হয় আৰু সেইটোৰ নাম হৈছে অবষ্ট্ৰাকটিভ স্লীপ এপনিয়া বা OSA। আপোনালোকে বহুতে কিজানি আজি প্ৰথমবাৰৰ বাবে শুনিছে যে নাকৰ শব্দ এটা বেমাৰৰ লক্ষণো হ'ব পাৰে। এবাৰ আপোনালোকে অনুমান কৰকচোন যে অলপ সময়ৰ কাৰণে আপোনালোকৰ যদি উশাহ নিশাহ বন্ধ হৈ যায়, তেতিয়াহ'লে আপোনালোকৰ কেনেকুৱা অৱস্থা হ'ব? এই অনুভৱটো OSA থকা লোকসকলে প্ৰতি ৰাতি বহুত বাৰে বাৰে অনুভৱ কৰে। তাৰ কাৰণে তেওঁলোকে নেক্সট ডে বা তেওঁলোকৰ জীৱনৰ বাকী দিনকেইটাও এনেকুৱা কিছুমান অসুবিধাত ভুগি থাকে, যিটো তেওঁলোকে গমেই নাপায় যে সেইটো তেখেতৰ শ্বাসনলীত বতাহ চলাচল বন্ধ হোৱাৰ বাবে হৈ আছে। এতিয়া গম কেনেকৈ পাব যে আপুনি আচলতে OSAত ভুগি আছে? OSAৰ লক্ষণসমূহ হৈছে মানুহজনে ৰাতি ৰিপিটেডলি নাকৰ পৰা শব্দ কৰি আছে আৰু হঠাৎ তেখেতৰ নাকৰ পৰা শব্দ ওলোৱা বন্ধ হৈ গৈছে অলপ সময়ৰ কাৰণে, কাৰণ এইখিনি সময়ত তেওঁৰ শ্বাসনলীদি বতাহৰ চলাচলটো হোৱা নাই। ইয়াৰ পিছত ব্যক্তিজনে হঠাতে পুনৰবাৰ নাকেৰে এটা বৃহৎ শব্দ কৰিব পাৰে বা তেখেত সাৰ পাই যাব পাৰে। তেওঁলোকৰ এনেকুৱা লাগে যে ৰাতি তেওঁলোকৰ টোপনিটো সম্পূৰ্ণ হোৱা নাই আৰু ৰাতিপুৱা উঠি তেওঁলোকৰ ভাগৰুৱা অনুভৱ কৰি থাকে। গোটেই দিনটো তেওঁলোকৰ এনেকুৱা অনুভৱ হয় যে তেওঁলোকৰ টোপনি ধৰি আছে বা তেওঁলোকৰ কোনো কাম কৰিবলৈ সিমান এনাৰ্জি পোৱা নাই বা তেওঁলোকৰ মূৰটো টিংটিঙাই থাকিব পাৰে। ইয়াৰ উপৰিও তেওঁলোক খিংখিঙীয়া হৈ থাকিব পাৰে, তেওঁলোকৰ গোটেই গাৰ বিষ অনুভৱ কৰি থাকিব পাৰে বা তেওঁলোকে কোনো বস্তুত কনচেনট্ৰেট কৰিব নোৱাৰিব পাৰে। এই গোটেই অসুবিধাখিনি ব্যক্তিজনে সদায় অনুভৱ কৰিব পাৰে আৰু সদায় আপোনাক কৈ থাকিব পাৰে যে মই আজি ফ্ৰেছ ফিল কৰা নাই, মোৰ টোপনিটো পূৰা হোৱা নাই, মোৰ আজি গাটো ভাল লাগি থকা নাই, মোৰ ইমান টোপনি ধৰি আছে।
আপোনাক বাৰু কোনোবাই এই লক্ষণসমূহ কৈ আছে নেকি? কিজানিবা তেওঁ অবষ্ট্ৰাকটিভ স্লিপ এপনিয়াত ভুগি আছে। এতিয়া OSA বা এই নাকৰ শব্দটো কিহৰ কাৰণে এটা চাইলেণ্ট কিলাৰ বুলি ক'লোঁ? ৰাতি যেতিয়া ব্যক্তিজনে অলপ সময়ৰ কাৰণে উশাহ নিশাহ বন্ধ কৰি দিয়ে, তেতিয়া তেখেতৰ শৰীৰত কাৰ্বন ডাই অক্সাইড জমা হৈ যায় আৰু অক্সিজেনৰ পৰিমাণটো কমি যায়। এনেধৰণৰ ঘটনা যদি প্ৰতিদিনে ব্যক্তি এজনৰ লগত ঘটি থাকে, তেতিয়াহ'লে ইয়াৰ ফলত তেখেতৰ ব্লাড প্ৰেছাৰ বাঢ়ি যাব পাৰে। হাৰ্টটোৱে সঠিক পৰিমাণে অক্সিজেন নোপোৱাৰ কাৰণে ক্ৰমান্বয়ে দুৰ্বল হৈ কাম কৰা আৰম্ভ কৰিব পাৰে, যাৰ ফলত তেখেতৰ হাৰ্ট এটেক বা হাৰ্ট ফেইলিয়াৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ইয়াৰ উপৰিও তেখেতৰ শৰীৰত কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি যাব পাৰে, যাৰ ফলত তেখেতৰ ষ্ট্ৰোক বা হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। আমাৰ মাজত কিজানি এনেকুৱা কিমান মানুহ আছে যি সদায় এনেধৰণৰ অসুবিধাত ভুগি থাকে আৰু আমি গমেই নাপাওঁ যে এইটো আমাৰ কি কাৰণে হৈ আছে। এই গোটেই অসুবিধাৰ কাৰণেই আমাৰ শ্বাসনলীত বতাহৰ চলাচলটো কমি যোৱাৰ কাৰণে হৈ আছে, যিটোক আমি কওঁ অবষ্ট্ৰাকটিভ স্লিপ এপনিয়া। গতিকে নেক্সট টাইম আপুনি যদি এনেকুৱা লক্ষণসমূহ ভুগি আছে, তেতিয়াহ'লে অবষ্ট্ৰাকটিভ স্লিপ এপনিয়াৰ কথা এবাৰ ভাবি চাব। ভয় নাখাব, কাৰণ অবষ্ট্ৰাকটিভ স্লিপ এপনিয়াৰ চিকিৎসা আছে আৰু এইটোৰ চিকিৎসা কৰা হয় এটা মেচিনেদি, যিটোৰ নাম হৈছে CPAP ডিভাইচ। ইয়াৰ উপৰিও ঘৰতে আপুনি অবষ্ট্ৰাকটিভ স্লিপ এপনিয়াৰ চিকিৎসা কৰিব পাৰে। বাছ আপুনি আপোনাৰ নিজৰ ওজনটো কমাব লাগিব আৰু আপুনি ডেইলি 20 মিনিট ৱাক কৰিব লাগিব, কাৰণ এইখিনি কৰিলে যেতিয়া আপোনাৰ শৰীৰত ওজন কমিব, আপোনাৰ ডিঙিৰ ফেটখিনিও ক্ৰমান্বয়ে কমি যাব আৰু যাৰ ফলত আপুনি ৰাতি শুলেও আপোনাৰ শ্বাসনলী বতাহৰ চলাচলটোত কোনো ধৰণৰ অসুবিধা দেখা নিদিব।